আহাচোন মৰমৰ কণমানিহঁত, আজি আমি অসম চৰকাৰে প্ৰথম শ্ৰেণীৰ বাবে যুগুতোৱা জংকাৰ নামৰ অসমীয়া পাঠ্যপুথিৰ তৃতীয় অধ্যায়ৰ পাঠ 1ত দিয়া এটি কবিতা আবৃত্তি কৰোঁ। ইয়াত কৈছে, গাঁও আহা। ইৰিকটি মিৰিকটি, ইৰিকটি মিৰিকটি বাঁহৰ খলা, ইকৰা খাগৰি আনুগৈ বলা, ইলুটি শিলুটি ইটো সিটো খেল, ইঘৰে সিঘৰে পাতে আইতাই মেল। উকি মাৰি গুচি গ'ল উজনিৰ ৰেল, উখল মাখল চৰাঘৰ মইনাহঁতৰ মেল, উৰণ খেতুৰ পৰা বেলি উদয় চাম, উধাটো খাই গ'লে উজুতিহে খাম। আহাচোন কবিতাটি আমি আকৌ এবাৰ আবৃত্তি কৰোঁ। ইৰিকটি মিৰিকটি, ইৰিকটি মিৰিকটি বাঁহৰ খলা, ইকৰা খাগৰি আনুগৈ বলা, ইলুটি শিলুটি ইটো সিটো খেল, ইঘৰে সিঘৰে পাতে আইতাই মেল। উকি মাৰি গুচি গ'ল উজনিৰ ৰেল, উখল মাখল চৰাঘৰ মইনাহঁতৰ মেল, উৰণ খেতুৰ পৰা বেলি উদয় চাম, উধাটো খাই গ'লে উজুতিহে খাম। ইয়াত তোমালোকে ই বৰ্ণটোৰ সৈতে ভালদৰে চিনাকি হ'বৰ কাৰণে ইটো ৰঙীন কৰি দিয়া হৈছে। ইৰিকটিটো ই আছে, ইকৰাটো ই আছে, ইলুটি ইয়াতো ই আছে, ইটো ইয়াতো ই আছে, ইঘৰে ইয়াতো ই আছে। কবিতাটিৰ এই অংশখিনিৰ জৰিয়তে তোমালোকক হ্ৰস্ব উ বৰ্ণৰ লগত চিনাকি কৰাই দিবলৈ বিচৰা হৈছে। উকি ইয়াতো হ্ৰস্ব উ আছে, উজনি উজনিৰ ইয়াতো হ্ৰস্ব উ আছে, উখল ইয়াতো হ্ৰস্ব উ আছে, উৰণ ইয়াতো হ্ৰস্ব উ আছে, উধাটো ইয়াতো হ্ৰস্ব উ আছে, উজুতিহে ইয়াতো হ্ৰস্ব উ আছে। গতিকে তোমালোকে এই ইৰিকটি মিৰিকটি নামৰ কবিতাটি আবৃত্তি কৰাৰ লগে লগে হ্ৰস্ব ইৰ বিষয়ে ভালদৰে শিকি যাবা আৰু লগতে তোমালোকে এই অংশখিনিৰ জৰিয়তে হ্ৰস্ব উৰ বিষয়েও তোমালোকে ভালদৰে শিকি যাবা বুলি আশা কৰি এই কবিতাটো তোমালোকক দিয়া হৈছে। পৰৱৰ্তী ভিডিঅ'ত অন্য এটি বিষয়বস্তুৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। তোমালোক যদি মোৰ চেনেলটো নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো যদি ভাল পাইছা তেনে লাইক শ্বেয়াৰ এনেকৈ কমেণ্ট কৰিবা, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।